নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ গণিতৰ বাবে সহায় হোৱাকৈ স্থানাংক জ্যামিতি পাঠটো আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে তোমালোকে এই পাঠটোৰ পৰা যিখিনি কমন কুৱেশ্যনছ আছে সেই কুৱেশ্যনছসমূহ তোমালোকে কিতাপত দাগ দি ল'বা। আৰু তোমালোকে গণিত বিষয়টো অতি সহজতে বুজিবৰ বাবে আমাৰ এই ভিডিঅ'সমূহ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। ইয়াৰ পিছতে মই তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবৰ কাৰণে ডাউট ক্লিয়াৰ ক্লাছ এটা লৈ আনিম। গতিকে তোমালোকে আজিয়ে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰি লোৱা। এতিয়া আমি প্ৰথমতে চাব লাগিব এই সংখ্যা ৰেখাডাল। এই সংখ্যা ৰেখাডাল আমি কেনেকৈ চাব লাগিব চোৱা। ইয়াত তোমালোকে চাব লাগিব মূল বিন্দু কাক কয়, এনেকুৱা ধৰণৰ কুৱেশ্যনছ তোমালোকে MCQ আহে আৰু তোমালোকক কেতিয়াবা মিলাবলৈও আহে, তোমালোকৰ উক্তি দাবীত আহে কুৱেশ্যনছসমূহ। এতিয়া মূল বিন্দু স্থানাংক হৈছে 0 আৰু প্ৰতিটো দূৰত্ব 0ৰ পৰা 1 লৈকে একক দূৰত্ব আছে, 1ৰ পৰা 2 লৈকে একক দূৰত্ব আছে। এইখিনিক আমি কি বুলি কওঁ? একক দূৰত্ব বুলি কওঁ। দেখিছানে? আৰু এটা কথা তোমালোকে মনত ৰাখিবা, এইফালে যিখিনি মানে মূল বিন্দুৰ পৰা যিখিনি সোঁহাতে থাকে, সোঁহাতে থকাখিনি প্লাছত হয় অৰ্থাৎ ধনাত্মক হয়, আৰু মূল বিন্দুৰ পৰা যিখিনি বাওঁহাতে থাকে সেইখিনি কি হয়? ঋণাত্মক হয় অৰ্থাৎ বিয়োগত হয়। এইখিনি কথা তোমালোকে মনত ৰাখিবা। এতিয়া এইডাল চোৱা, তোমালোকে এইডাল হৈছে এডাল গ্ৰাফ হয়। এটা কাৰ্তীয় সমতলত থকা এডাল গ্ৰাফ হয়। এই গ্ৰাফডাল চোৱা তোমালোকে, এইডাল হৈছে এই অক্ষডালক আমি কি অক্ষ বুলি কওঁ? Y আৰু Y ডেছ। এইডালক হৈছে X আৰু X ডেছ বুলি কওঁ। এতিয়া মই তোমালোকক অলপ আগত ক'লোৱে, বাওঁফালে হ'লে ঋণাত্মক, সোঁফালে হ'লে ধনাত্মক। এতিয়া ওপৰলৈ হ'লে ধনাত্মক, তললৈ হ'লে ঋণাত্মক। গতিকে আমি এই সংখ্যা ৰেখাডালত আমি কি বুলি কওঁ? ইয়াক আমি কি মূল বিন্দু 0 বুলি কওঁ। ইয়াক আমি Y, এইফালে Y ডেছ এডাল দিয়াই আছে তোমালোকে, এইফালে X আৰু এইফালে কি আছে? X ডেছ। এতিয়া তোমালোকে চোৱা, এতিয়া তোমালোকক যদি ইয়াক আমি প্ৰথম চুক, পিছত তোমালোকে পাবাই, এইখিনিক আমি কি প্ৰথম চুক বুলি কওঁ, এইখিনিক আমি দ্বিতীয় চুক বুলি কওঁ, এইখিনিক আমি তৃতীয় চুক বুলি কওঁ, আৰু এইখিনিক আমি চতুৰ্থ চুক বুলি কওঁ। এতিয়া কথা হ'ল তোমালোকে চোৱা, এই প্ৰথম চুক, এতিয়া প্ৰথম চুকৰ যিটো মানে বিন্দুত কি হ'ব? Xত কি হ'ব? Xত কি হ'ব? এইটো Xত হ'ব প্লাছ, আৰু Yত হ'ব কি হয়? Yটো হ'ব প্লাছ হ'ব। এইটো হৈছে কি? প্ৰথম চুকৰ XY যিটো আমাৰ চিহ্ন হয়। ইয়াৰ পিছত চোৱা তোমালোকে, এতিয়া Xত কি হ'ব? এইফালে মাইনাছ হ'ব, আৰু Yত কি হ'বগৈ? Yত কি হ'ব? এইফালে ওপৰলৈ গ'লে কি হ'ব? Yত প্লাছ হ'ব। এতিয়া ইয়াৰ পিছত চোৱা তোমালোকে তৃতীয় চুকত কি হয় চোৱা, Xতো মাইনাছ হৈছে, Yটো কি হৈছে? মাইনাছ হৈছে। আৰু চতুৰ্থ চুকত চোৱা তোমালোকে Xত হৈছে প্লাছ, Yত হৈছে কি? মাইনাছ। এইখিনি তোমালোকে মনত ৰাখি যাবা, ভালকৈ চাই যাবা। এইটো দেখিছা তোমালোকক, মই তোমালোকক ইয়াত দি দিছোঁ ধুনীয়াকৈ। এইখিনি বস্তু তোমালোকে ধুনীয়াকৈ চাই যাবা। প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক। এতিয়া তোমালোকে এটা বস্তু চোৱা, স্থানাংক অক্ষ কাক বুলি কয় বা কাক কোৱা হয়, তোমালোকে সেইটো বস্তু চাই যাব লাগিব। স্থানাংক অক্ষ, এতিয়া তোমালোকে চোৱা, মই তোমালোকক দেখাইছোঁ স্থানাংক অক্ষ। এতিয়া চোৱা, সমতলখনত কাৰ্তীয় সমতল দেখিছানে? এই চুককেইটাৰে এখন সমতল সৃষ্টি কৰিছে। সমতল আমি কাৰ্তীয় সমতল বুলি কওঁ। এতিয়া চোৱা, স্থানাংক সমতল বা X অক্ষ সমতল বুলি কওঁ। অক্ষডালক আমি স্থানাংক অক্ষ, যিডাল আমি কি হৈছে X আৰু Y যিডাল অক্ষ পাওঁ ন, সেই অক্ষকেইডালক আমি কি বুলি কওঁ? স্থানাংক অক্ষ বুলি কওঁ। এতিয়া তোমালোকে ইয়াৰ পিছত চাব পাৰা, তোমালোকে এইডাল হৈছে গ্ৰাফ। গ্ৰাফত কেনেকৈ আঁকিব লাগে তোমালোকে চোৱা। গ্ৰাফত আঁকিবলৈ হ'লে চোৱা, যদি আমি P বিন্দুটো উলিয়াবলৈ হ'লে, এইটো হৈছে P বিন্দু। এতিয়া P বিন্দুটো উলিয়াবলৈ হ'লে আমি কেনেকৈ কৰিম চোৱা। এতিয়া এইফালে চোৱা, Xত এইডাল হৈছে X, এইফালে গৈছে কি Xত কিমান গৈছে? 4 গৈছে। Yত কিমান গৈছে? Yত কিমান গৈছে? 3 গৈছে। এতিয়া P বিন্দু স্থানাংকটো কিমান হ'বগৈ? 4,3 হ'ব। ঠিক তেনেদৰে আমি যদি চাওঁ, ইয়াৰ পিছত চোৱা তোমালোকে, যদি Q বিন্দু যদি আমাক স্থানাংক সোধে, Q বিন্দু স্থানাংক উলিয়াবলৈ হ'লে চোৱা, Q বিন্দু Xত কিমান আছে? Xত আছে -6 আছে, আৰু Yত কিমান আছে? Yত আছে -2। তেতিয়াহ'লে এতিয়া Q বিন্দুটো কোনটো চুকত থাকিব? এইটো চতুৰ্থ চুকত থাকিব, IV চুকত থাকিব। নিশ্চয় বুজি পাইছা তোমালোকে? আৰু এইটো P বিন্দুটো কোনটো চুকত আছে? P বিন্দুটো আছে প্ৰথম চুকত। ইয়াৰ পিছত তোমালোকে এইখিনি পঢ়ি ল'বা ধুনীয়াকৈ। এতিয়া ভুজ আৰু কুটি কাক কয়? এইকেইটা তোমালোকে এই পইণ্টকেইটা চাবা তোমালোকে।
1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ভুজ কুটিৰ বিষয় আহে তোমালোকে চাবা x স্থানাংকক ভুজ বুলি কোৱা হয় আৰু y স্থানাংকক আমি কি বুলি কওঁ কুটি বুলি কওঁ ইয়া তোমালোকক ধুনিয়াকৈ দিয়া আছে কিটা দাগ দিয়া আছে এটা তোমালোকে ইয়াৰ পিছত চাবা ইয়াৰ পৰা তোমালোকে বিন্দু কিটাটো গম পালে এই বিন্দু কিটা চাবা তোমালোকে এটা তোমালোকে এইকিটা তোমালোকে চাই যাবা 1 আৰু 2 এইকিটা চাবা যদি এটা বিন্দু প্ৰথম চুকত থাকে তেনেহলে বিন্দুটো স্থানাংক আহি কি হ'ব প্লাস আৰু প্লাস হ'ব x টো প্লাস হ'ব y টো প্লাস হ'ব কাৰণ প্ৰথম চুকত ধনাত্মক x অক্ষ আৰু ধনাত্মক y অক্ষই আবৰি আছে এটা তোমালোকে এইকিটা গুটেকিটা কমপ্লিটলি চাই যাবা ইয়াৰ পৰা তোমালোকে গমে পাবা এই তৃতীয় বিন্দু চুক বা কি হৈছে তৃতীয় চুকত বিন্দু কিটা আহি কেনেকুৱা হ'ব বা স্থানাংক কেনেকুৱা হ'ব আৰু চতুৰ্থত কি হ'ব এইখিনি তোমালোকে চাই যাবা পৰীক্ষাৰ কাৰণে এইখিনি এমসিকিউ বা তোমালোকৰ যিখিনি কোৱেশ্চনছ আছে সেইখিনিত তোমালোকে চাবই লাগিব এটা তোমালোকে অনুশীলনীত 3.2 চাবা কাৰ্তীয় সমতলত থকা বিন্দু এটা অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখাডালৰ নাম কি এটা তোমালোকে এটো চাব পৰা এডালক কয় যে অনুভূমিক কয় এডালক কয় উলম্ব বুলি কয় এতিয়া অনুভূমিক ডালক আমি কি বুলি কওঁ x আৰু x ডেশ বুলি কওঁ আৰু উলম্ব ডালক y আৰু y ডেশ বুলি কওঁ এতিয়া আমি গম পালোই এই প্ৰশ্নটো আনসাৰটো গম পালো আমি এতিয়া 0 টো কি হৈছে মূল বিন্দু হয় এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা এত কৈছে কি এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি প্ৰতিটো অংশৰ নাম আমি অলপ আগত পাইছিলো কি চুক বুলি পাইছিলো যেহেতু আমি অলপ আগত দেখাইছিলো তোমালোকক এতিয়া চোৱা তোমালোকে 3 নম্বৰটোত কি কৈছে চোৱা এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি হয় সেই বিন্দুটোৰ নাম আমি পাইছিলো কি মূল বিন্দু এই বিন্দুটোৰ নাম কি হৈছে এটো 0 হয় এটো কি হৈছে এই বিন্দুটোৰ নাম কি হৈছে মূল বিন্দু হয় এটা দেখিছা তোমালোকে এইখিনি কেবে সহজ নহয় নে 2 নম্বৰত চোৱা তলত দিয়াবিলাকক লিখিব কৈছে বি বিন্দু স্থানাংক উলিয়াব কৈছে সি বিন্দু স্থানাংক উলিয়াব কৈছে মই দুটামান দেখাইছো তোমালোকক এটা চোৱা তাহলে বি বিন্দু স্থানাংক কেনেকৈ উলিয়াব চোৱা বি বিন্দুটো x ত কিমান আছে x ত আছে চোৱা x ত আছে -5 আৰু y ত আছে 2 আছে তেতিয়া হলে এটো বি বিন্দু স্থানাংক বুলি ক'ব পাৰো আমি বাকি কিটা তোমালোকে সি বিন্দু স্থানাংক চোৱা এইখিনি বাকি তোমালোকে নিজে উলিয়াই ল'ব পাৰিবা এটা চোৱা তোমালোকে 3.3 তোমালোকে চাব পৰা 1 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা কিটা এত কৈছে কি ইয়াৰ বিন্দু কিটা দিয়া আছে বিন্দু কিটা প্ৰতিটো বিন্দু চুক আৰু কোণডাল অক্ষত আছে আৰু কাৰ্তীয় সমতলত সংস্থাপন কৰি তোমাৰ উত্তৰ যথাৰ্থতা পৰীক্ষা কৰিবলৈ কৈছে এইটা পাৰিবা তোমালোকে ভালকে চালে হৈ গল যদি বুজি নোপোৱা তোমালোকে মোক কমেন্টত জনাই দিবা তোমালোকক কিয়া ওপৰতো ভিডিও প্ৰস্তুত কৰি দিম ইয়াৰ পিছত তোমালোকে হাৰাংশখিনিটো চাবাই এতিয়া হাৰাংশখিনি গুটেখিনি চাবা হাৰাংশখিনি এখিনি 1 2 3 4 5 6 এই যিমানখিনি হাৰাংশ আছে গুটেখিনি হাৰাংশ তোমালোকে কমপ্লিটলি কৰিবা যেনেকৈ মূল বিন্দু স্থানাংক কি হয় মূল বিন্দু স্থানাংক 0,0 এতিয়া ভুজ কাক কয় কুটি কাক কয় এইখিনি বস্তু তোমালোকে চাবই লাগিব ইয়াৰ পৰা তোমালোকক যিখিনি এমসিকিউ আছে হে এমসিকিউ খিনি তোমালোকে ইয়াৰ পৰা কমপ্লিট কৰিব পাৰিবা